আপোনালোকে সকলে যদি নিউজৰ প্ৰতি যদি আপডেট তেতিয়াহ'লেতো গমেই পাইছে যে মেঘালয়ত কি ঘটনাটো হৈ গ'ল। মেঘালয়ত ইন্দোৰৰ কাপুল এযোৰ আহি পেলাই ৰাজাৰ ৰঘুবংশীৰ লগত কি হৈ গ'ল। ৰিচেণ্ট কেছবিলাক যদি চাবলৈ যায় তেনেহ'লে আপুনি এইটো কথাই বুজিব যে আজিকালি মানে কি যদি বিয়াৰ পিছত যদি মানে ছেটিছফাইড নহয়, যদি মানে হাজবেণ্ড ৱাইফৰ মাজত যদি কাজিয়া লাগে তেনেহ'লে মানে ন' ডিভ'ৰ্চ ন' ছেপাৰেশ্যন একো নাই, মানে ডাইৰেক্ট ওপৰত পঠাই দিয়ে। মানে কথাটো বহুত বেছি চেঞ্চিটিভ হ'বলৈ গৈ আছে। যদিও কথাটো মই তেনে অলপমান আপোনাক হাঁহি সুৰীয়াকৈ কৈছোঁ, কিন্তু কথাটো একদম ৰিয়েল হয় যে আমি বৰ্তমান কোনটো টাইমকলৈকে গৈ আছোঁ। আমাৰ মানুহ আগতে এনিমেল আছিল, আমাৰ এনিমেলৰ পৰা আমাৰ চিভিলাইজ হৈ আজি আমি এইটোৰ অৱস্থা পাইছোঁ। আৰু আমি এই ৰিভাৰ্ছ বেক হৈ যাই আছোঁ নেকি, মানে আগৰ টাইমকলৈকে আমি ঘূৰি যাই আছোঁ নেকি। মানে আমাৰ যিটো জংগলী স্বভাৱ, আমাৰ যিটো নিজৰ মাজত থকা যিটো এটা মানে জংগলী স্বভাৱ, তেনে আমাৰ কি জাগি যাই আছে নেকি। 2 months ago তাতে গমে পাইছে যে এটা আৰু কেছ আহিছিল যে হাজবেণ্ডক মাৰি পেলাই ড্ৰামত পুতি থৈ দিছে। হাজবেণ্ড আছিল নেভি অফিচাৰ, মাইচৰৰ কেছ। ছুটীত ঘৰত আহিছিল, লাভ এফেয়াৰ আছে পত্নীৰ, আৰু নীলা ড্ৰামত মাৰি সোমাই থৈ দিছে। আৰু 15 দিন পিছতে ৰিভিল হৈছে যে ড্ৰামৰ ভিতৰত যেতিয়া মানে সেই পানী আহি গোটেই যিটো ছ'চাইটি আছে, যিটো এপাৰ্টমেণ্ট আছে, এপাৰ্টমেণ্টত মানে গন্ধ হৈ গৈছিল, মানে পানীখিনি গন্ধ হৈ গৈছিল। আৰু তাৰ সেই গন্ধ পানীৰ মানে সেই লৈয়ে মানুহে গম পাইছিল যে, আৰু পুলিচে ধৰা পেলাইছিল যে আচলতে কি হৈছিল কেছটো। যোৱা 2 দিনমান আগতে আমাৰ ওচৰতে চেম ঘটনা এটা ঘটিছিল যে ৱাইফৰ লাভ এফেয়াৰ্ছ আছে আৰু গিৰিয়েকক পিছফালৰ পৰা আহি পত্নী আৰু তেওঁৰ প্ৰেমিকজন মিলি, অবৈধ প্ৰেমিকজন মিলি মাৰ্ডাৰ কৰিছে। গতিকে আমি যিটো আহি থকা জেনেৰেশ্যনটো আমি কি বুজিম। আৰু এটাতো মইতো নিজে মানে ভয় লগা হৈছে ভাই, যে কুকাৰ, নীলা ড্ৰাম এইবিলাক দেখিলেতো ভয় লগা হৈ গৈছে যে আচলতে কি হৈ গৈছে। আমি আমাৰ মাজৰ মানে যিটো টলাৰেঞ্চ, মানে ডিভ'ৰ্চ বোলা বস্তুটো মানে উঠিয়ে গৈছে, প্ৰায় উঠি গৈছে যে যদি ছেটিছফাইড নহয়, যদি মেৰিজ লাইফত যদি ছেটিছফাইড নহয়, তেতিয়াহ'লে ডাইৰেক্ট মাৰ্ডাৰ কৰি দিয়ে। আৰু এইটো অকল যে মই হাজবেণ্ডৰ লগত হৈছে এইটো কথা মই কোৱা নাই, এইটো ৱাইফৰ লগতো হৈছে। মানে চিটুৱেশ্যনটো ইমান বেয়াৰ ফালে গৈ আছে, কিন্তু তাৰ কাৰণ যদি এনালাইজ কৰিব যাওঁ তেনেহ'লে মোৰ মনত কেইটামান কথা আহে। আৰু কথাকেইটা মই আপোনালোকৰ লগত এইটো ইণ্টাৰনেট ইমান বেছি গ্ৰ' হোৱা নাছিল, মানে আমি এটা বিগিনিং ষ্টেজত আছিলোঁ। তেতিয়া আমাৰ কি হৈছিল, আমাৰ লিমিটেড এক্সেছ আছিল। আমাৰ বস্তু যিবিলাক আমাৰ মানে চাব লগা আছিল, পাব লগা আছিল, সেইটো আমাৰ কি আছিল, লিমিটেড আছিল। আমাৰ ডাটা লিমিটেড আছিল আৰু আমাৰ কষ্টলি আছিল। মই আপোনাক কওঁ, মই 2G ইণ্টাৰনেটৰ পৰা মই ইউজ কৰিছোঁ। চ' 2G ইণ্টাৰনেটৰ পৰা ইউজ কৰাৰ পিছত আপুনি যদি 1 GB ডাটা যদি আপুনি কিনিব লগা হয়, পেক এটা যদি ল'ব লগা হয়, তেতিয়া আপোনাৰ ইট ৱাজ এবাউট মই 8-9 ইমান মানত আছোঁ। চ' আপোনাৰ ল'ব লাগে অলমষ্ট 1000 যদি আপুনি পেক এটা ল'ব লাগে, তেতিয়া আপুনি 1 GB 2G ডাটা আপুনি ইউজ কৰিব পাৰে। নেক্সট মই কওঁ 2014 তেতিয়া 3G আহিল এৰাউণ্ড তেতিয়া মই ইউজ কৰিছোঁ, মই মানে মিডিল টাইমখিনি ইউজ কৰা নাই। এইটো 2011-2012 মানে 3G আহিল। 3G অহাৰ পিছতো মানুহে অলপমান এক্সেচিবল হ'ল, যে ভিডিঅ' কল কি বস্তু জনা হ'ল, বা এটা যি মানে লিমিট যি নাই, মানে আমি যি ইণ্টাৰনেট যি ইউজ কৰিব পাৰোঁ সেইটো মানে মানুহে জানিলে, বা মানুহে ইউজ কেনে জনা হ'ল যে আমাৰ ইণ্টাৰনেট আমি কেনেকৈ ইউজ কৰিব পাৰোঁ আমাৰ বেনিফিটৰ কাৰণে। চ' মানুহে এইটো জনা হ'ল, আৰু তেতিয়া অলপ লাইফটো বেছি অলপ ইজি লগা হ'ল, যে আমি কিবা এটা বস্তুটো মানে আমি কৰিব পাৰোঁ, যে আমাৰ যিখিনি ফ্ৰী টাইম থাকে। আগতে ফ্ৰী টাইমত মানুহে হয়তো ল'ৰা ছোৱালীয়ে খেলিব গৈছিলে, মানুহে অলপমান কামত বেলেগ কামত বিজি হৈছিল, কাৰণ কিছুমান কাম মানুহে ফ্ৰী টাইমত কৰিম বুলি থৈ দিয়ে। কিন্তু
যেতিয়া 3G হ'ল 3G হোৱাৰ পিছত মানুহে আৰু সেইটো আৰু নাৰাখা হ'ল তেনেকৈ আহি এইটো আমি আজি ষ্টেজ পালোঁ যিটো ষ্টেজত মানে আমি জাষ্ট টাচ কৰিলেই হ'ল আমি যিকোনো বস্তু আমি পাই যাওঁ টাচ কৰিলে আমি 1000টা অপশ্যন আহে টাচ কৰিলে আমাৰ 1000টা হাজবেণ্ডৰ লগত যদি ছেটিছফাইড নহয় তেতিয়া 1000টা অপশ্যন আহি যায় যে আমি কি কৰাটো ভাল হ'ব আমাৰ কাৰণ অনলাইনত আমাৰ গোটেইখিনি হৈছে আমি ভিডিঅ'জৰ পৰা আমি শিকিব পাৰোঁ আমি যেনেকৈ ভাল কথা আমি ভিডিঅ'জৰ পৰা শিকিব পাৰোঁ ঠিক তেনেকৈ আমি বেয়া কথা আমি শিকিব পাৰোঁ ছেইম ৱে আমাৰ যিবিলাক ছ'চিয়েল প্লেটফৰ্ম আছে ফেচবুক থ্ৰেড হওক আপোনাৰ এক্স হওক বা ইনষ্টাগ্ৰাম হওক চ' তাতো আমাৰ ইণ্টাৰেক্টিং পিপুল তাৰপিছত আমি ফ্ৰেণ্ডশ্বিপ কৰিব পৰা হ'লোঁ নতুন মানুহ লগ পোৱা চ' নতুন ফেচৰ মানুহবিলাক যেতিয়া আমি লগ পোৱা হ'লোঁ তেতিয়া আমাৰ মানে নিজৰ যিটো গ্ৰিডিনেছ সেইটো মানে কি আমাৰ জাগি গ'ল এটাতকৈ বেটাৰ অপশ্যন আমি বিচৰাটো আমাৰ বেছি হ'ল কাৰণ আমাৰ মানুহৰ এটা হিউমেন চাইক'লজি আছে যে আমি বেটাৰ অপশ্যন অলৱেজ আমি বিচাৰোঁ আমাক অলৱেজ বেটাৰ লাগে নিজতকৈ বেটাৰ অপশ্যন এটা লাগে বা আমাৰ যিটো বৰ্তমান আছে বৰ্তমান থকা অপশ্যনটোৰ এটা বেটাৰ অপশ্যন লাগে চ' তাৰ কাৰণে মানুহে কি বিচাৰি ফুৰে কেতিয়াবা জানি বিচাৰি ফুৰে কেতিয়াবা নাজানাকৈ বিচাৰি ফুৰে চ' এই মনটোৱে যেতিয়া বিচাৰি থাকিব যে বস্তুটো বেটাৰ অপশ্যন এই বেটাৰ অপশ্যনটো বৰ্তমান এভেইলেবল হৈ গৈছে আপুনি চাব আজিৰ দিনত এটা ছোৱালী যেতিয়া ইনষ্টাগ্ৰাম একাউণ্ট আপুনি চেক কৰিব তেতিয়া তাত আপুনি 300-400 আপোনাৰ মেছেজ আহি থাকে গতিকে সেইটো যদি এজনী বোৱাৰী হয় মানে মেৰিড উমেন হয় তেতিয়াহ'লে আপুনি চাওক যে যদি মানে লং ডিষ্টেঞ্চ ৰিলেশ্যনশ্বিপত আছে মানে লং ডিষ্টেঞ্চ মানে কি যদি হাজবেণ্ড যদি ক'ৰবাত কাম কৰি আছে আদাৰ ষ্টেট মে বি লং ডিষ্টেঞ্চ বা বিজি থাকে মষ্ট অফ দ্য টাইম তেতিয়া সময় দিব নোৱাৰে তেতিয়া কি হয় এই মাইণ্ডটো আহি যায় যদি কেনেবাকৈ নহয় কেনেবাকৈ মানে ক্ৰছ কানেকশ্যন এটা আহি যায় কোনোবাই যদি ভাল দুটা এটা যদি কথা পাতি দিয়ে তেতিয়াও আহি যায় চ' তেনেকৈ মানুহৰ তেনেকৈ মানে কি অলপমান ডিষ্ট্ৰেকশ্যন আহি যায় আৰু ডিষ্ট্ৰেকশ্যনৰ ফলত এনেকৈ আমাৰ লাভ এফেয়াৰ্ছ বা অবৈধ সম্পৰ্কবিলাক আহি যায় আৰু এইটো কেতিয়াবা জানিয়ে হয় কেতিয়াবা নাজানাকৈ হয় এটা নাজানাটো বাৰু ধৰি ল'লোঁ যে এইটো ভুল হয় বা কেতিয়াবা এইটো শ্বৰ্ট আউট হৈ যায় বাই ডিছকাশ্যন অৰ ছামথিং কিন্তু আপোনাৰ যিটো ৰিলেশ্যন জানি শুনি হয় মানে মনে হয় বা এইটো কিবা এটা হয়তো সঁচাকৈ বিচাৰি আছিল যে বা ছেটিছফাইড হোৱা নাছিল ৰিলেশ্যনশ্বিপত আৰু ৰিলেশ্যনশ্বিপত ছেটিছফাইড নোহোৱাকৈ এনেকৈ থাকোঁতে অ'ত বিচাৰোঁতে জাষ্ট মই অলপ আগতে ক'লোঁ যে 300-400 অপশ্যন আছে আজিকালি ইনষ্টাগ্ৰাম খুলিলে মেছেজ আহি যায় চ' তাৰে মাজত যদি এটাৰ লগত যদি তেনেকৈ যদি কথা পতা যদি হৈ যায় তেতিয়াতো অবভিয়াছলি হৈ যাব কাৰণ অপশ্যন বহুত আছে আজিকালি দিনত অপশ্যন আছে চ' আৰু কেনেবাকৈ এইটো মাৰ্ডাৰলৈ মানে কনভাৰ্ট হৈ যায় বস্তুটো মানে টলাৰেঞ্চ এইটো নাই মানে মানুহৰ যিটো ৰিজাল্ট মানুহৰ যিটো এক্সপেক্টেশ্যন সেই এক্সপেক্টেশ্যনটো বাঢ়ি যাই আছে আৰু এক্সপেক্টেশ্যনটোৰ কাৰণে মানুহ তেনে কুইক একশ্যন লাগে কুইক ৰিজাল্ট লাগে মানে আমাক ৰখি থাকিবলৈ টাইম নাই যে মানুহ এটা বেয়া লাগিছে তাক আমি ডিভৰ্চ বিচাৰিম যে আমি কোৰ্ট কাছাৰী যাম না আমি পুলিচৰ ওচৰত যাম ডাইৰেক্ট মানুহটোৱে গুচাই দিছোঁ মানে মাৰ্ডাৰ কৰি দিছে কি লেভেলত আমি কিটো মানে আমি টাইমত আমি জীয়াই আছোঁ বা আমি হ'বলৈ গৈ আছোঁ মানে ভাবি আচৰিত লাগে মই পাৰ্চনেলি যদি আপোনাক ক'বলৈ যাওঁ মইতো ভয় লাগি আছে যে কাৰ লগত বা আছে নাজানো আৰু গতিকে কাৰ লগত বা থৈ দিছে যে কাৰ লগত মানে আপুনি গম পাইছেনে মই মেৰিড লাইফ মানে স্পেণ্ড কৰিম কিন্তু কথাটো হ'ল কি কাৰ লগত এনেকুৱাকৈ কৰিম মোকো কিজানি কোনোবা দিনা কুকাৰত থৈ দিয়ে কোনোবা দিনা হয়তো ফ্ৰিজত যদি মোকো যদি কাটি যদি থৈ দিয়ে পিচ কৰি বা নীলা ড্ৰামত যদি মোকো থৈ দিয়ে কাক বিশ্বাস কৰিব কাক বিশ্বাস কৰি চলিব মানে নিজৰ বাহিৰে কাকো বিশ্বাস কৰাটো আজিৰ দিনত টান হৈ পৰিছে ইনক্লুডিং পেৰেণ্টছ আপুনি নাভাবে যে আপুনি পেৰেণ্টছৰ লগতো ছেফ আছে পেৰেণ্টছৰ লগতো ছেফ নাই ৱাইফৰ লগত ছেফ নাই ফ্ৰেণ্ডছৰ লগত ছেফ নাই নিজৰ ব্ৰাদাৰ ছিষ্টাৰৰ মাজত ছেফ নাই নিজৰ আংকল নিজৰ আণ্টি কাৰো লগত আপুনি ছেফ নহয় আনকি আপুনি কোনোবাক যদি বিয়া কৰিছে আপুনি যদি ৰিচেণ্ট হানিমুন গৈছে তাতেও আপুনি ছেফ নহয় তো আপুনি
বেটাৰ অপশ্যন এইটোৱে যে আপুনি নিজক ভৰসা কৰি চলক, নিজৰ লগত টাইম স্পেণ্ড কৰক, নিজক ইমানখিনি বিশ্বাস কৰক যিখিনি বিশ্বাস বেলেগক নকৰে, বা নিজক এইখিনি সময় দিয়ক যিখিনি সময় বেলেগক মানে নিজৰ যিখিনি আপোনাৰ উইকনেছ আছে সেইখিনি যাতে বেলেগে জানিব নোৱাৰে যে আপুনি ইমানখিনি। কাৰণ চাওক মানুহৰ এটা, আৰু মই হিউমেন চাইকলজিৰ কথা কৈছোঁ যে মানুহে কোনোবাখিনিত দুৰ্বল থাকে। মানুহে কোনোবা এটা কাম মানে কোনোবা এটা ছাইডত দুৰ্বল থাকে, উইকনেছ থাকে এটা মানুহৰ। চ' সেইটো নিজৰো হয়তো থাকে বা মোৰো থাকিব পাৰে। সেইটো বস্তু যাতে বেলেগক জানিব নিদিয়ে, কাৰণ আজিৰ ডেটত আপুনি যদি বেলেগক জানিব দিয়ে সেইটো এটা মানুহে সুবিধা লয়। মেবি আপুনি বুজি পাইছে। যদি ভিডিঅ'টো ইনফৰ্মেটিভ পাইছে তেনেহ'লে শ্বেয়াৰ কৰি দিব। আৰু এখন নতুন ভিডিঅ'ত এটা নতুন টপিকৰ এতিয়া লগ পাম। এগেইন কৈছোঁ, ডোন্ট ট্ৰাষ্ট এনি ওৱান এক্সেপ্ট ইউৰ চেল্ফ। নিজৰ মাজত হেপ্পী থাকক। মই এনেকৈ কোৱা নাই যে আপুনি বিয়া কৰিব, মানে আপুনি ৰিলেশ্যনশ্বিপত নাযাব বা আপুনি মেৰিড লাইফ আপুনি এভইড কৰক, নহয়। কিন্তু আপুনি নিজক ইমানখিনি সময় দিয়ক, নিজক ইমানখিনি বিশ্বাস কৰক। আৰু ৰিলেশ্যনশ্বিপত আছে যদি আপুনি ডিপ এনালাইচিছ কৰক যে কি হৈছে। যদি কিবা এনেকুৱা যদি ক্লু দেখা পাইছে যিটোত আপুনি মানে নৰ্মেল যেন লগা নাই, কিবা এটা আপুনি বিচাৰি পাইছে যিটো হ'ব নালাগিছিল, তেনেহ'লে আপুনি লগে লগে এইটো কুইক শ্বৰ্ট আউট কৰি দিয়ক। এইটো ৱেইট নকৰিব, কাৰণ ৱেইট কৰিব যিমান আৰু ক'ব লগা নাই, আপুনি বুজি পাইছে কি হ'ব। গতিকে বাই বাই ফৰ দ্য নেক্সট ভিডিঅ'।